নমস্কাৰ পুনৰবাৰ আপোনালোকক জ্ঞান দীপিকালৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি B.ed এন্ট্ৰেন্সৰ বাবে ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান দৰকাৰী প্ৰশ্ন ইয়াৰ আগতেও মই ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত এটা ভিডিঅ' বনাইছিলো যদি এতিয়াও চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া আছে চাই ল'ব পাৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে হু was the first president of Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিল উত্তৰটো হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি নেক্সট কোৱেশ্চনটো আছে হু was the founder of Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন উত্তৰটো হৈছে এলেন অক্টাভিয়াম হিউম Next question, who is the founder of Delhi Sultanate? Delhi Sultanateৰ প্ৰতিষ্ঠাপক কোন? Delhi Sultanateৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক। Next question টো আছে how many dynasty in Delhi Sultanate? Delhi Sultanateত মুঠ কিমানটা ৰাজবংশ আছিল? উত্তৰটো হ'ব 5 dynasty। Next question টো আছে the famous poet in the court of Alauddin Khilji was আলাউদ্দিন খিলজিৰ কোৰ্টত থকা ফেমাস পয়জন কোন আছিল উত্তৰটো হৈছে আমিৰ খুসৰো নেক্সট কোৱেশ্চনটো আছে হুইচ ডাইনেষ্টি অফ দিল্লী সালতানেট ৰুলড ফৰ দা লংগেষ্ট পিৰিয়ড দিল্লী সালতানেটত মুঠ ডাইনেষ্টি আছিল 5টা আৰু এই 5টা ডাইনেষ্টিৰ ভিতৰত কোনটো ডাইনেষ্টিয়ে দীৰ্ঘ সময়ৰ কাৰণে শাসন কৰিছিল উত্তৰটো হ'ব তুগলক ডাইনেষ্টি নেক্সট কোৱেশ্চন হু ইজ দা ফাৰ্ষ্ট ওমেন ৰুলাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা শাসক কোন আনসাৰটো হৈছে ৰেজিয়া সুলতানা নেক্সট কোৱেশ্চনটো আছে হু ইজ দা ফাৰ্ষ্ট নেশ্যনেল ৰুলাৰ অফ ইণ্ডিয়া উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য